দেখিছেনে তাই কেনেকৈ ডং 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 কৰি গৈ আছে চাচোন অকলে অকলে বকি বকি গৈ আছে আমি ইমান পিছত আছোঁ আমি বহুত পিছত আছোঁ তাইতকৈ আমি ইয়াত আছোঁ তাই ইয়াত আছে কিন্তু এতিয়া আমি মুখকেইখন দেখাব নোৱাৰোঁ গতিকে তাইকে দেখাই লৈছোঁ ইফালে তাই টিউশ্যন আছিলে মুখৰ অৱস্থা নাইকিয়া হৈ আছে তাই টিউশ্যন আছিলে 8টা বজাৰ পৰা কিন্তু মানে পিছত গম পালে তাই টিউশ্যন 7টাতে আছে আলফালে আজি টিউশ্যনত বোলে পৰীক্ষা ল'ব গতিকে সেয়া গমেই নাপায় আমি যে কিমান পিছত গৈ আছোঁ আমি নাযাওঁ হা বাই বাই ফোন কৰিবা নেকি এনেকৈ দেখাই লৈছোঁ মই বাৰু নোলাওঁ এতিয়া মই একেবাৰে ওলাব নোৱাৰা অৱস্থাত আছোঁ এইফালে মূৰত কাপোৰ চাপোৰ লৈ আহিছোঁ গুড মৰ্ণিং এভৰিৱান কি খবৰ সকলোৱে আশা কৰোঁ সকলো ভালে আছে আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আৰু আগতে যিহেতু গম পাইছে মই মাহঁতৰ ঘৰলৈ আহিলোঁ আজি হ'ল মে' 1 তাৰিখ মানে বহাগৰ 17 তাৰিখ আজি আমাৰ ঘৰত মানে মাহঁতৰ গাঁৱত মেলা আছে কাহিবাৰীত গতিকে ৰাতিপুৱা ব্লগ এটা ষ্টাৰ্ট কৰি দিছোঁ খাই ল'ম ৰ'বা ৰাতিপুৱা ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ আচলতে ৰাতিপুৱা আজি 5:30টাতে উঠিছোঁ উঠিলৈ এইফালে মই এতিয়া দেখাই দিয়া মই এইফালে পিঁয়াজ কাটি আছোঁ ইমানবোৰ পিঁয়াজ আৰু সিফালে ৰাতিপুৱা আজি নকৰা কাম এটা কৰিছোঁ দেই মানে আগতে যদিও মাংস চাংস কাটিছোঁ বাৰু এনেকৈ কেতিয়াবা নিকুৱে আনি দেখি বাছি কৰি দিয়ে কিন্তু আজি দুইটাই লগ লাগি মাংস মানে মই হাঁহৰ এনেকৈ বাকলিটো কৈছোঁ গুচাইছোঁ কেমেৰাত আছে শুনো দেই মই মানে একো কৰিব পৰা নাই গতিকে পিঁয়াজ কাটিছোঁ পূৰা চকুৰি হৈ আহিছে আৰু ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ মানে বহুত টাইম হৈ গ'ল ভিডিঅ' ষ্টাৰ্ট কৰিমকৈ একেবাৰে সময় মিলাব পৰা নাই আৰু ৰাতিপুৱাতে আজি মাৰ গাটো আকৌ অলপ বেয়া হ'ল গতিকে সেই মাক ইমান হেৰি কৰিব দিয়া নাই আৰু মুনুৱে বহুতখিনি হেল্প কৰি দিলে তাই টিউশ্যন গ'ল দেখাইছোৱে টোপনি ওলাই যাব এতিয়া টিউশ্যন দেখাইছোঁ মোকে কান্দি পেলাইছোঁ টোপনি নল'লে হৈ গৈছে আৰু এতিয়া মানে বাকীখিনি মানে হৈ গৈছে আৰু ধন আহি গ'ল আহি ৰাতিপুৱাই মাংসখিনি ঠিক ঠাক কৰি দি থৈ গ'ল নিকুৱে মই যিহেতু ইমান ভালকৈ কৰিব নোৱাৰিলোঁ তো এতিয়া মই পিঁয়াজ কাটি আছোঁ এইখিনি কৰিলে বাকী তাৰপিছত বনামগৈ আৰু অলপ পিছত এতিয়া কেইটামান বাজিলে জানো হৈ চাবলৈ সময় পোৱা নাই কেইটা বাজিলে এতিয়া 9টা বাজিলে মানে সেয়া আৰু কৰি আছোঁ কামবোৰ বাকী যিমান পাৰোঁ দেখাই যাম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব আৰু বাকীবোৰো আহিব বাৰু মানুহবোৰ বহুত মানুহ আহিব দেই আজি আমাৰ ঘৰত আৰু চাই লওক ভিডিঅ'টো শেষ হ'লে যদি ভিডিঅ'টো ভাল লাগে তেন্তে চুৰিখনে দেখাইছোঁ লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে আজি মোৰ ভিডিঅ' নতুনকৈ চাইছে কিন্তু মোৰ যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু আজি মই নিজে ধৰা নাই কাৰণে কিবা কিবি পাই আছোঁ অলপমান ভিডিঅ'টো চাই থাকক দেখাই থাকিম বাৰু যিমানখিনি পাৰোঁ ইফালে মা খাই দিয়া আমাৰ এতিয়া খোৱা বোৱা পৰ্ব চলিছে কোলা ইমান কোলা দেখিছে সেই গোটেই দৈ ৰুটিয়ে খাইছোঁ আৰু আমি এই তাই বোলে দৈ ৰুটি হয় তাই পিঁয়াজ আচাৰ সেইবোৰ লৈ লৈছে দালিৰ লগত খাইছে ইফালে দৈ আৰু দালি মানে তো এইফালে আমি খাই আছোঁ দৈ ৰুটি আৰু যিহেতু খোৱা বোৱাটো মেইন ন এতিয়া 9:30 বাজিল বাৰু একো কৰিব পৰা নাই মাংসখিনি খালি মছলা খানি থৈ দিছোঁ বাকী একো হোৱাই নাই কৰিম লাহে লাহে বহুত ভাগৰ লাগিছে 5:30 বজাতে সুধিছোঁ এই মাত্ৰ বহিছোঁ মাত্ৰ 9:30 বজাত ভাগৰ লাগিছে এইফালে এইখিনি কাটি থোৱা হৈছে মিক্স ভাজি এইফালে ইয়াত আছে পদিনা চাটনিৰ কাৰণে এইফালে আম কাটি থৈ দিছে এইফালে হৈ আছে মাংস উতলি আছে একদম জুইৰ ওচৰত যাব নোৱাৰি দেই বহুত তাপ হৈছে পাঠ মাংস জুলেদি ভাল খাই যে মোৰ ভাল লাগে মানে এইফালে খুৰীহঁতৰ ঘৰত পাঠ কেনেকৈ ভাত খাইছে কৈ মে আজি পাঠ মই চোৱা পাঠ চাওঁ পাঠ এইফালে এবাৰ চা এইফালে আমাৰ পুতলাই ভাত খাই আছে এতিয়া ষ্টাইল খাইছে দেই হা প্ৰথমে মুখামুখি খাইছিল এতিয়া ষ্টাইল খাইছে বৌ ভাজি বনাই আছে বৌ বহাই দিছোঁ তহঁতৰ আহিব কাৰণে উৎপলে মানে মুখখন ঢাকিছে উৎপলে মুখ ঢাকিছে চোৱা উৎপলে লাজ কৰিছে উৎপল লাজ কৰিছে চবে আমাৰ খাবা মাতিলেহে এনেকৈ হেৰি কৰিব দিয়ে এনে কৰিবা নিদিয়ে মই পুতলাক বহুত ভাল পাওঁ এনেকৈ দেখাই কৰি এইটো পুতলা দাঁতকেইটা ধুনীয়া দেই মাংস চুবা দাঁতকে পুতলা চকু মুদি খাইছে নিজৰ ঘৰত যেনিবা মাংস বনালে তথাপিতো পাঠ মোক মাতিব পাৰিলে সিহঁতৰ ঘৰত খাবৰ কাৰণে সি কিন্তু উৎপলক মাতিলে সি মোক নামাতিলে সি মোক বেয়া পায় সি মোক এনে বহুত ভাল পায় তেতিয়া সি মোক বহুত বেয়া পায় সি মাংস সময়ত সি মোক বেয়া পোৱা হৈ যায় পাঠ কেনে খাইছে চা আঠু খাই খাইছে এই মাংস জোল খোৱা ই আকৌ মাংস নাখায় মাংস জোলহে খায় আৰু হাঁহ নাখায় দেই হাঁহ নাখায় কিন্তু যি হাঁহ কিয় নাখায় জানো নাই হা কম নে মাথা কম কওঁ না কথাটো কওঁ না হাঁহ কিয় নাখায় কওঁ না খাবি দে তো সিয়ে মাংস জোল খায় আৰু আলু খায় এইফালে পাঠৰ লগত অকণমান দেখালোঁ পাঠক খং পূৰা ভিডিঅ' চিডিঅ' কৰাৰ কাৰণে মানে কিয় ভিডিঅ' কৰিব লাগে সি তেনেকুৱাই আৰু সি মোৰ লগত বহুত বেছি কাজিয়া লাগি থাকে আমি দুটা তেনেকৈয়ে লাগি কৰি থাকোঁ বাৰু ভালো লাগে তাৰ লগত তেনেকৈ থাকি আৰু মানে কি মোকে অৱস্থা নাইকিয়া হৈ গৈছিলোঁ কিন্তু অৱস্থা নাইকিয়া বাৰু বাকী ঘামি জামি গোটেই কিবা হৈ আছোঁ আৰু এইফালে ইয়াৰ বনাই আছোঁ এতিয়া মিক্স ভাজি বাকী মাংস হৈ গ'ল দালি হৈ গ'ল
ভাতটো সোনকালে হৈ গ'ল বাৰু, অকণমান দেখাম অলপ পিছত। বাকী ভাজিখিনি হ'লে আৰু এতিয়া ধনে কৈ আছিলে সোনকালে মানে হেৰি চাটনিটো পিচিবৰ কাৰণে, যিহেতু কাৰেণ্টটো গুচি যাব আৰু কাৰেণ্টটো নাথাকিব বুলি, কিন্তু সেইটোৱে হ'ল বাৰু লাষ্টত ৰৈ মানে যেতিয়া মই ভাবিছোঁ চাটনিটো পিছোঁ সেইখিনি সময়তে কাৰেণ্ট গৈছে আৰু এতিয়া 2 ঘণ্টামানে হ'ল কাৰেণ্ট অহাই নাই, কেতিয়া পিচিব পাৰোঁ ঠিক নাই আৰু কি হয়। তথাপিতো সেয়া বনাই আছোঁ। বাকী মামীহঁত আহিলে সেইফালে দেখুওৱা হোৱা নাই বাৰু, ধুনবা অহা নাই, ৰিংকি নাহে, ধুনবা দেৰিকৈ আহিব ভাটিবেলা আৰু চুনুমনুটো আছে, শনিবাৰো আহিছে। বাকী মানে এয়া হাঁহৰ মাংস হৈ গ'ল, এইখিনিহঁত আছে অলপ বাৰু, এইখিনিত জোলটো বেছি হৈছে, জোল অলপ কৰিছোঁ যিহেতু আমাৰ চবেই মাংস খায়, গতিকে মাংসৰ লগত জোল লাগেই বাৰু, দালি চালি ইমান নাখায়। আৰু এইটোত থৈছোঁ অলপ, সেয়া কালাৰটো ক'লা হৈছে কিন্তু ইয়াত ৰঙা দেখিছে দেই, মানে অৰিজিনেল কালাৰটো কিন্তু এনেকুৱা আছে, এতিয়া এনেকুৱা দেখিছে ন। কি হ'ল না, চা বোলে চা, এটা চকুত কাজল লোৱা, এটা চকুত নোলা, ল'ৰাহে দেই, ছোৱালী নহয় আকৌ, ষ্টাইলিছ আৰু কৈছোঁ ভাইটি। এইফালে দেখাম নহয় আকৌ চবকে, এইফালে তেওঁতো নাচায় হয়, কিন্তু চাব ইফালে তল ডাঙৰ বা উপমো নকৰে দেই, লাজ কৰিছে। আমি আহিছোঁ মেলা চাবলৈ, এইফালে কোনোবা আছে, কোনোবা আহি গ'ল, মুনু আছে, মুনি আছে, সেইফালে দেখা দিয়া মাইটা কেই নম্বৰ বাৰ 2 নম্বৰ বাৰ হ'ল ন? মই লাহে খাইবা, মই 2 নম্বৰ বাৰ কোনোবা কেইবাৰ মই ফাৰ্ষ্ট বাৰ আহি বহুত লাভ কৰিলোঁ, মই ফাৰ্ষ্ট বাৰ আহি বহুত লাভ কৰি বহুত বস্তু পালোঁ। কোৱা কোৱা এতিয়া কোৱা, এতিয়া কোৱা, এতিয়া কিয় নোকোৱা? হেৰি দিছে ভিডিঅ' মই ভাবিছিলোঁ চোনে ফটো উঠাইছে, মই তেতিয়া ফটো পষ্ট দিব লৈছোঁ, ভাই কাম কাম এই ৰ মাৰি আছো ধুনীয়াকৈ বহি যাম, শুই যাম খুলি দিম এখন এতিয়া বুলিকে উঠিবা বেয়া এইডালৰ এনে উঠিম এখন মাৰি দে মাৰিলে আৰু উখোৱা হ'ব कौन कहाँ है किसी के कौन कहाँ है किसी के साथ धारा তোমাতে হেৰাও মই ধাৰা তোমাতে হেৰাও মই ধাৰা তোমাতে হেৰাও মই ধাৰা धारा তোমাতে হেৰাও মই ধাৰা ভাল পাব খোজো আকৌ এবাৰ শুনো এতিয়া বাটত মই ধুৱাই যাম এই আমি যাব ওলালো दादा ভাই ভাই কি রে দাদা কইছে তালে মোবাইল লৈ যাম গৈ क्या मोबाइल लिम বাই বাই যা হ'ব যা আমাৰ দুভাগ্য আমি সেনেকৈ কতৰা গৈছোঁ যা মুছা বাই বাই চিঞৰি চিঞৰি যোৱা চবকে এই বস্তুটো জুম কৰিছোঁ নালাগে
আপোনাৰ মঞ্চত বিশেষ প্ৰয়োজন আছে আপুনি মঞ্চত আপোনাৰ চিনাকি কমিটি তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে আপোনাৰ হাতত স্মৃতি আছে স্মৃতি বিহু চাই আহিলোঁ আৰু দিনটো ইটো সিটো অলপ দেখালোঁ আৰু যিহেতু আজি মেলা আছিলে যিমানখিনি পাৰোঁ দেখালোঁ আৰু মামীহঁতেও বহুত মানে হেৰি কৰিছিলে কাম বন ইটো সিটো ন মামীহঁতে কৰিছে কিন্তু মানে মই মামীহঁত আহিলে আধা কাম কৰিয়ে থৈ দিলোঁ তথাপিতো মানে পিছত বিয়া থোৱাত লাগি গ'লোঁ গতিকে ভিডিঅ' ইমান কৰা নহ'লে তাৰপিছত অলপ দেখাইছোঁ আৰু যিমানখিনি পাৰোঁ আৰু যিহেতু মানে কি হয় তেনেকৈ মোক ভিডিঅ' কৰিতে মানুহ নাই ন আপুনি যে হেৰি কৰিব লাগে বা ভিডিঅ' কৰিব লাগে গতিকে তেনেকুৱা দিগদাৰ হয় তথাপিতো যিমানখিনি পাৰোঁ দেখালোঁ আৰু এতিয়াতো ৰাতি মানে এতিয়া 11:30 বাজিছে মানে অলপ চাই আহিলোঁগৈ আৰু বহুত বছৰৰ মূৰত এইবাৰ গৈছোঁ এনেকৈ গাঁৱত মানে প্ৰগ্ৰাম হৈছে চাবলৈ আগতে যোৱা ইমান তেনেকৈ মনতে নাই কিন্তু পাপা 2013 চনৰ পৰা একেবাৰে যোৱা নাই কিন্তু আজি গৈছোঁ বহুত বছৰৰ মূৰত তো আৰু বেছি দীঘলে নকৰোঁ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে আজি মোৰ চেনেলত মোৰ ভিডিঅ' নতুন গৈছে তেওঁলোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব তেন্তে নেক্সট এটা নতুন ভিডিঅ'ত আকৌ আপোনালোক লগ পাম আৰু ধন্যবাদ আছে শুবৰ কাৰণে গতিকে এতিয়া যাওঁ আজিলৈ বাই বাই গুড নাইট ওলাবা নেকি ওলাবা নেকি ধুনবা কাপোৰ কানি সলাই আহিলে এতিয়া অলপ প'ষ্ট দিছে আকৌ আৰু আমি শুওঁগৈ আৰু এইফালে ধুনবা স্কুটি আজি ভিতৰত আছে এতিয়া ৰুমৰ অৱস্থা নাইকিয়া হৈ আছে